কৰ্মচাৰীসকল জনাইছো এটা খুব গুৰুত্বপূৰ্ণ ভাল খবৰ যে সকলো চৰকাৰী বেচৰকাৰী কৰ্মচাৰীসকলে যেতিয়া তেওঁ কৰ্মক্ষেত্ৰত কাম কৰে আৰু কাম কৰাৰ পিছত তেওঁ যেতিয়া ঘৰলৈ উভতি আহে তেতিয়া তেওঁলৈ বিভিন্ন ধৰণৰ মেইল বা বিভিন্ন ধৰণৰ কামৰ কাৰণে হেঁচা দিয়া হয়। তো এতিয়াৰ পৰা সেই কামটো অফিচৰ মানুহে বা যিজন বছ থাকে চৰকাৰী হওক বা বেচৰকাৰী কৰ্মচাৰী হওক তেওঁ কামৰ কাৰণে কোনো ধৰণৰ প্ৰেছাৰ দিব নোৱাৰিব আৰু সেই সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ বিল লোকসভাত উত্থাপন হৈ বিলখনত কি আছে সবিশেষ চাবলৈ মোৰ ভিডিঅ'টো শেষলৈকে চাব। ডিছকানেক্ট বিধেয়ক দাখিল সুপ্ৰিয়াৰ বন্ধ ছুটিত কৰ্মচাৰীলৈ কৰিব নোৱাৰিব ফোন ইমেইল। আমাৰ অসম বিশেষ প্ৰতিবেদন ৮ ডিচেম্বৰত বাতৰিটো প্ৰকাশ পাইছিল। কি লিখিছে চাওক। অফিচৰ পৰা ছুটি লৈছে, ঘৰত সত্যনাৰায়ণ পূজা, গৃহস্থই মন্ত্ৰ উচ্চাৰণ কৰি আছে পুৰোহিতৰ লগত। হঠাতে চাকৰি কৰা ইঞ্চুৰেঞ্চ কোম্পানীৰ ব্ৰাঞ্চ মেনেজাৰৰ ফোন, কাইলৈ বিগ ডে লগ ইন আছে, তুমি কিমান লগ ইন কৰি আছা, মেইল কৰা। অথবা অফিচ ছুটিৰ পাছত বজাৰত শাক পাচলি কিনি আছে। কাৰ্যালয়টোৰ অন্যতম দায়িত্বশীল মজলীয়া পৰ্যায়ৰ বিষয়াজনে যি একাউণ্টটো তদাৰক কৰে, হঠাতে বছৰ পৰা ফোন আহিল, কাইলৈৰ পেমেণ্টৰ হিচাপ কেইটা এক্সেলত কৰি মোলৈ পঠিয়াই দিয়ে। এতিয়াই দেশৰ চাকৰিত কৰ্মচাৰী বিষয়া প্ৰায়ে এনে হুকুমৰ বলি হয়। চাকৰি কৰা প্ৰতিষ্ঠানটো চৰকাৰী নে বেচৰকাৰী সেয়া ডাঙৰ কথা নহয়। অফিচৰ ওপৰৱালাৰ এনে আদেশ প্ৰায়ে কৰ্মচাৰী বিষয়াৰ বাবে অত্যাচাৰত পৰিণত হয়। সম্ভৱতঃ এতিয়াৰ পৰা দেশত কোনো কৰ্মচাৰী বিষয়া এনে অত্যাচাৰৰ সন্মুখীন হ'ব নালাগিব। সেই পৰিস্থিতিৰ পৰা দেশৰ কৰ্মচাৰী বিষয়াক পৰিত্ৰাণ দিবলৈ লোকসভাত দাখিল কৰা হৈছে ৰাইট টু ডিছকানেক্ট বিধেয়ক 2025। চৰকাৰী পক্ষই নহয়, এই বিধেয়কখন দাখিল কৰিছে এনচিপিৰ সাংসদ সুপ্ৰিয়া সুলে প্ৰাইভেট মেম্বাৰ্ছ বিল হিচাপে। উল্লেখ্য, ভাৰতীয় সংবিধানত এনেদৰে প্ৰাইভেট মেম্বাৰ্ছ বিল বা বেচৰকাৰী সদস্যৰ বিধেয়ক উত্থাপন কৰাৰ ব্যৱস্থা আছে। সেই সুবিধা লৈ শাৰদ পাৱাৰৰ সাংসদ কন্যা সুপ্ৰিয়া সুলে সংসদৰ শীতকালীন অধিৱেশনত এই বিধেয়ক উত্থাপন কৰিছে। সুপ্ৰিয়া সুলেৰ বিধেয়কত কোৱা হৈছে, অফিচৰ কাম শেষ হোৱাৰ পাছত যাতে কৰ্মচাৰীজনৰ কৰ্মক্ষেত্ৰৰ পৰা ইমেইল বা টেলিফোন কৰা নহয়, সেই অধিকাৰ নিশ্চিত হ'ব লাগে। অফিচৰ কাম শেষ হ'লে কৰ্মচাৰীৰ বাবে সেয়া ব্যক্তিগত সময়ৰ আৰম্ভণি হ'ব লাগে। ছুটিৰ দিনটো সম্পূৰ্ণৰূপে কৰ্মচাৰীজনৰ নিজা। সেই সময়ত কৰ্মক্ষেত্ৰৰ পৰা কামৰ কোনো নিৰ্দেশ, ইমেইল, ফোন আহিব নালাগে। চাকৰিত কৰ্মচাৰী বিষয়াৰ সেই অধিকাৰ নিশ্চিত কৰাৰ বিধি দিয়া হৈছে এই বিধেয়কত। যদিহে সংসদত এই বিধেয়ক গৃহীত হয়, তেন্তে দেশৰ বিষয়া কৰ্মচাৰী কৰ্মক্ষেত্ৰৰ অত্যাচাৰৰ পৰা ৰক্ষা পৰিব। অৰ্থাৎ এইটো বিধেয়কত এটা খুব সুন্দৰ কথা উত্থাপন কৰিছে। যদি বিধেয়কখন গৃহীত হয়, কেৱল বেচৰকাৰী নহয়, চৰকাৰী কৰ্মচাৰীসকলেও যিটো সময় আছে তাৰ বাহিৰৰ সময়খিনি তেওঁলোকৰ ব্যক্তিগত সময় আৰু সেইটো তেওঁলোকৰ ইচ্ছামতে খৰচ কৰিব পাৰিব। তেতিয়া কৰ্মক্ষেত্ৰৰ পৰা তেওঁলোকৰ ওপৰত কোনো ধৰণৰ হেঁচা দিব নোৱাৰিব।